हेलो गाइस, आज হৈছে আমাৰ অষ্টম বাৰ্ষিক আমাৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি ৰাতিতে প্ৰস্তুতিটো চলি আছে। প্ৰথমতে আপোনালোকে প্ৰস্তুতিখিনি চাই লওক, কি কৰিছিলোঁ ৰাতি। তাৰপাছত আজিৰ দিনটো প্ৰতি পুৰা মজা হ'ব। তেনেহ'লে হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। তাৰপাছত ইয়াত চব্জি কাটিছে, যেহেতু দুপৰীয়া খানা হ'ব। ইয়াত চব্জি কাটিছে। তাৰপাছত এইটো হৈছে আমাৰ গাঁৱৰ ভঁৰাল ঘৰটো, নতুনকৈ বনাইছে। কালি ইয়াৰ দুৱাৰ মুকলি হ'ব। তাৰপিছত এইটো আমাৰ নামঘৰ গাঁৱৰ। এইটো হৈছে আমাৰ গাঁৱৰ নামঘৰটো, চাই লওক। দৰ্জাকেইখন খুলি দিয়ে, অলপমান ভিতৰখিনি দেখাওঁ মই। দৰ্জাখন খুলি দি তাৰপিছত এইটো হৈছে আমাৰ গাঁৱৰ নামঘৰটি, চাওক। তাৰপিছত এইফালে চাহবাগৰ, কিন্তু আন্ধাৰ। ৰাতিপুৱা দেখুৱাম দিয়ক। এইটো আমাৰ নামঘৰটি, চাই লওক। তাৰপাছত ইয়াত নাম ধৰিছে অকণমান ৰাতি। কালি মজা লাগিব দেই, কালি মজা লাগিব। সেইখিনিয়ে আছিল ৰাতিৰ প্ৰস্তুতি। তাৰপাছত আজি প্ৰতিষ্ঠা দিৱস আৰম্ভ হৈ গ'ল। বৰ্তমান প্ৰথম কাৰ্যসূচী চলি আছে, প্ৰাত প্ৰসংগ। ইয়াৰ পাছত পতাকা উত্তোলন কৰিব। কালি যে মই দেখুৱাইছিলোঁ আমাৰ গাঁৱৰ বৰনামঘৰটি, তাৰপাছত ইয়াত তৰকাৰী কাটিছিল, অংগনবাড়ীখন, আৰু এইফালে যে এইটো ভঁৰাল ঘৰ। আজি ইয়াৰ দুৱাৰ মুকলি হ'ব। চ' গাইছ, পতাকা উত্তোলনৰ আগতে মই গুৰুঘাট বজাই লওঁ। কৃষ্ণ কৃষ্ণ হৰি হৰি হৰি। এতিয়া পতাকা উত্তোলন কৰিব। বলক এতিয়া এইফালে চাব যাওঁ। ইয়াত লুচি বনাই আছে, চাহৰ যোগাৰ কৰিছে। তাৰপাছত এইফালে কি বনাই আছে। ভাবিছিল মই ফটো উঠাই আছো বুলি, কি একদম মজা প'জ দি দিছে। তাৰপাছত এইটো সভাঘৰটি, তাৰপিছত এইটো নামঘৰ। কি মজা লাগিছে ন। তাৰ পিছৰ কাৰ্যসূচী গছপুলি ৰোপণ। চ' এতিয়া গছপুলি ৰুইছে, মাটি চাটি দিলে, পানী দিলে। তাৰ পাছত ভঁৰাল ঘৰৰ প্ৰৱেশ দুৱাৰ মুকলি কৰিলে।
আপোনালোকক মই অকণমান দেখুৱাইছোঁ, নহ'লে ভিডিঅ'টো বহুত বেছি লং হৈ যাব। চ' সেইটোৱে আৰু। তাৰপাছত এতিয়া চাহ দিলে, লুচি বুন্দিয়া আৰু চাহ। দিয়ক দেখাওঁ দিয়ক মই যে আপোনালোকক ৰাতিপুৱা দেখাব খুজিছিলোঁ সভাঘৰটি। চ' এইটোৱে সভাঘৰ। চ' গাইজ এতিয়া অলপ সময় ফুৰিব আহিছোঁ আৰু এইফালে গাঁওখন। এনেই অলকে ফুৰি আছোঁ আৰু এতিয়া। তাৰপাছত এতিয়া গাজি দিলে, গাজি খাওঁ। সুযোগ্য সন্তান অসম সৰ্বশিক্ষা মিছনৰ কৰ্মকৰ্তা, বিশিষ্ট কৰ্মকৰ্তা, নলবাৰী জিলাৰ কাৰণে গৌৰৱ, আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ শ্ৰী অচ্যুত চন্দ্ৰ দাস বাপ জনাই কৃষ্ণ ঔ হৰি ঔ ৰাম। ছাৰ খবৰ ভাল? আছোঁ দা ৰ'বা মানে হেৰি তই কাৰ লোৱা অঁ মই ভিডিঅ' বনাই আছোঁ আৰু ভিডিঅ' বনাইছা। তাৰপাছত এতিয়া দুপৰীয়া হ'ল, সেইবাবে ভাত দি আছে। ময়ো খাওঁ ৰ'ব, কি দিছে চাওঁ। দালি, ভাত, তৰকাৰী, টেঙাও দিছে, মানে এতিয়ালৈকে দিয়া নাই আৰু দিব, চব দিব। আৰু শেষত একেবাৰে শেষ কাৰ্যসূচী নাগাৰা নাম বৰ্তমান প্ৰদৰ্শন হৈছে। চাওক, দুটা দল আহিছে ইয়াত। এটা দল কয়াগুছি বৰ্তমান বজাই আছে, তেওঁলোক হৈছে কয়াগুছিৰ আৰু এওঁলোক যুগুগুছিৰ। তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকটো কৰি দিব, লগতে কমেণ্ট কৰিব যে ভিডিঅ'টো চাই কেনে পালে। বাই।